নমস্কাৰ, শুভ ৰাতিপুৱা। শুৱাৰ পৰা উঠিয়ে ডুবুৱে মোক কামত সহায় কৰি দিছে, মানে কাম বঢ়াইছে। বুট অলপমান আছিলে চাওকচোন, গোটেই পেলালে আৰু মই অকণমান ধমকি দিলোঁ, সেয়ে সি বুটবিলাক বুটলি আছে। তেজপুৰৰ ঘৰৰ পৰা মামাহঁত আহিছে, মামা আৰু বন্ধু এজন, আৰু মই দুপৰীয়াৰ সাজত নিৰামিষ থালি এখনে বনাব লগা হ'ল। সোমবাৰ সেয়ে মাছ মাংস খোৱা নহয়, পনীৰ বনালোঁ আৰু বহুত কিবাকিবি এনেকৈয়ে চিম্পুলকৈ বনাই দিলোঁ। মামাহঁতে খালে, খুৱাই বোৱাই মই 2টা বজালৈ ৰেডি কৰিছোঁ। মামাহঁত আকৌ বোকাখাতলৈ যাবগৈ। ডুবুকো বহুত দিন হ'ল লগ নোপোৱা, সেয়ে ডুবুকো লগ কৰিবলৈ আহিলে, চাবলৈ আহিলে তাক। আৰু যোৱাৰ সময়ত জোকাই আছে, ব'লা তুমি আমাৰ লগত যাবা। বোকাখাতৰ পৰা যোৰহাটলৈ বৰ বিশেষ দূৰ নহয়, সেয়ে মামাহঁত বোকাখাতলৈ আহি পেলাই ৰাতিপুৱা আহি আমাৰ ৰুম পালেহি। ডুবুকো বহুত দিন দেখা নাছিলে, তাকো চাবলৈ আহিলে। আৰু মামাহঁত গ'ল, যোৱাৰ পিছত আমিও ভাত পানী খাই আজৰি হ'লোঁ। দেউতাক আকৌ অফিচলৈ গ'ল আৰু মামাহঁতে লৈ আহিছিলে সেয়া মিঠাই। মই বাৰু মিঠাই খাই ভাল পাওঁ, মানুহজনেহে বাৰু তেনেকৈ মিঠাই নাখায়। আৰু সেয়ে গণেশ বাবাৰ প্ৰিয় প্ৰসাদ, মানে মোদক।